কবিতাৰ শিৰোনাম দহন। নাপাওঁ বিচাৰি মই সুখৰ সংজ্ঞা, দুখৰ ছায়াবোৰে লগ নেৰা হৈছে মোৰ পিছা। জীৱন মানেনো কি, এক মৰিচিকাই নেকি, য'ত পমবোৰ খেদি ফুৰিছোঁ? নাই নাই, হ'বতো নোৱাৰে মোৰ জীৱন। দগ্ধ বলুকাত আশাবোৰ পুৰি ছাই হৈছে, দহি যোৱা ছাইখিনিয়ে মোলৈ চাই চিঞৰি চিঞৰি কান্দিছে। কৈছে মোক, এনেকৈ আৰু আশাবোৰক নকৰিবি জলাঞ্জলিত, নকৰিবি আমাক তোৰ পৰা দূৰ। ছায়া হৈ আশাৰ খোপনি বিচাৰোঁ, বিচাৰোঁ ভালপোৱাৰ প্ৰগলভবোৰ। বুকুত জ্বলিছে একুৰা দপদপ অগ্নি, এচটা গধুৰ শিল হৈ খহিল চকুৰ মুকুতামণি। যিয়ে জ্বলি ৰোৱা জুই আগত মানি ল'লে হাৰ, কাৰণ এয়াই হৈছে দহন। দহন আশাবোৰৰ, দহন ভালপোৱাবোৰৰ। নিজকে ছাই কৰি দিয়াৰ পথত ঘটিছে আজি দহনৰ আগমন। শান্ত কৰিব কোনে মোৰ এই দহনক? ধন্যবাদ।